জয় গুৰু শংকৰ মানে বন্ধুসকল এইটো কাৰণে ক'লোঁ যিহেতু আজি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰুভাৱ তিথি আৰু সেয়ে আমি সকলোটি ওলালোঁ নামঘৰলৈ বুলি আৰু আজি কি হয় কি কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়া সকলো বুজি পাব আৰু ব'লক তেতিয়া আজি আমি নামঘৰ আৰু আহিয়ে পাই গ'লোহি নাৰিকল গুচোৱা কামটো চৰি দেই গাইছ আহিয়ে পাই গ'লোহি নাৰিকল ৰুকা কামটো আৰু নাৰিকল ৰুকি আছোঁ আমি হয় নাই শুদ্ধকৈ ক'ব আকৌ আপোনালোকে ভুল হৈ যায় দেই গাইছ বেয়া নাপাব আৰু অলপ ভুল চুল হ'বই দিয়ক অকণ চাহ খাইছা হৈ গ'ল অঁ এয়া ভাগৱত মেলা হ'ব আৰু এয়া আমাৰ ডবাটো এয়া মণিকূট হনুমান মূৰ্তি ধূপ চাকি পাণ তামোল আৰু এইখন হ'ল আমাৰ গুৰু আসন হা আপোনাক আগত এই বেছিকৈ মিঠাই খায় পাভযোৰা অঁ এনেকুৱাই যোৰা নে অঁ অঁ চিয়ামন্তিকা সিহঁতি পাভযোৰা বুলি কৈছে এই এনেই উঠাই দিছোঁ আৰু ভালকৈ থাকিব লাগিব ন ভালকৈ মানে হেৰি একেবাৰে হেৰিকৈ নহয় আৰু ইমান পানী খাইছেনে ইমান ঠাণ্ডা তই এতিয়া সেইদিনাখন যেতিয়া ক'লৈ গৈছিলি পুৰণা গাঁৱলৈ গৈছিলোঁ পুৰণা গাঁৱলৈ যাওঁতে মানে একেবাৰে ক'ত তেল ভৰোৱা ক'ত তিতাবৰ হেৰি কি কয় আমুক জান পালোহি তামুক জান পালোহি হা বোলো এইটো কোন মানুহ তাৰপিছতে গম পাইছোঁ অঁ বৰ ধুনীয়া ধুই ধুনীয়া ধুই এই আজি সহায় দিছে দেখি নিজে কাম কৰিছে নহ'লে নাহে কামেই নকৰে এয়া আমাৰ নামঘৰ কান্দি কৈছেগৈ যে কেলৈ ৰুটি পেলাই ওলাই পাই বগলী কি বগলী বগলী মঠিছা বগলী আজি হাঁহ এটা খালোঁ বেছি এজনী কান্দি কান্দি মুঠি আছে আৰু এয়া আজি ভালেমানকেইজনে চাকি বন্তি জ্বলাইছে আৰু পালেহি হা কি লাগিছ অঁ নামঘৰটো খাবলৈ আহিছ নেকি আজি টিচাৰ্ছ ডে কাৰ্ড নেকি কোনে বনাইছে এইবোৰ ফুল চুল হা তই বনাইছ পাৰিছ দেই অঁ কৈছে নেকি নাই কোৱা নহয় কি হ'ল এই মোবাইল লাগে তাইক পিছত দিম দেই এয়া আমাৰ ৰাইজসকল লাগি আছে দেই খাই গ'লো কি নবৌ ভাল এয়া চব লাগি আছে দেই হে কি কৈছে অঁ হয় নেকি আজি একদম চাদৰ মেখেলা পিন্ধি আহিছে পিন্ধে অঁ পালেহি ন বাইদেউ পালেহি মায়া হো জামাজে আসো ঘুমতি কৃষ্ণ কৃষ্ণ কি হ'ল বুন্দা লাগি আছে যে কেলে কিবা কবি নেকি কি ঠিক